নমস্কাৰ বন্ধুসকল, মই ৰিমজিমে মোৰ চেনেল ৰিমজিম মিনিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আপোনালোকে হয়তো মোৰ হাতযোৰ দেখি গম পাইছে যে ক'লৈ মই যাবলৈ ওলাই আছোঁ। হয়, ঠিকেই ভাবিছে, মই নামঘৰলৈ যাবলৈ ওলাই আছোঁ। ভাদ মাহ নামঘৰত নাম কীৰ্তন হৈ আছে, তাতে আজি জন্মাষ্টমী। আজি জন্মাষ্টমীলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক দেখাই থাকিম জন্মাষ্টমী আমাৰ নামঘৰত কেনেকৈ আমি পালন কৰোঁ। লগতে আজি হনুমানকো লৈ যাম বুলি ভাবিছোঁ। হনুমানৰ এইটো দ্বিতীয় জন্মাষ্টমী হয় আৰু আপোনালোকক দেখাম। হনুমানৰ দিনত ফটো শ্বুট কৰিছিলোঁ, তো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। ব'লক পলম নকৰি এতিয়া নামগৃহলৈ যাওঁ। আমি সকলোৱে ধূপ চাকি জ্বলাই ল'লোঁ। এতিয়া নাম প্ৰসংগৰ বাবে সাজু হৈছে আৰু এয়া আমাৰ হনুমানো দেউতাকৰ ওচৰলৈ দৌৰি গৈছে। আজি খুবেই গৰম হয়। আমাৰ আইসকলে হাতে হাতে বিচনীলৈ বিচি আছে, ফেনৰ বতাহো গাত লগা নাই। সঁচাকৈ বহুত গৰম আজি।
আমি বিদায় সেৱা লৈ এতিয়া ঘৰা-ঘৰি যাবলৈ ওলাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে তলত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। আৰু পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ। ধন্যবাদ। কোন মানুহ কেনেকৈ সেৱা কৰিছে চাওকচোন। আৰু এফালে আমাৰ বৌ আৰু বাহঁতে ফটো তোলাত ব্যস্ত। গম নাপায় মই মনে মনে ভিডিঅ' কৰি দিলোঁ।